নমস্কাৰ বন্ধুসকল, মই সঞ্চিতাই পুনৰ এবাৰ আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ। আজি আচলতে একেবাৰে সাধাৰণ ৰেচিপি আৰু সহজ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ। আচলতে আমি মাংস বনায়ে থাকোঁ। আচলতে মাংস বনাবলৈ বহুত যত্ন কৰিব লাগে। আজি একেবাৰে সহজতে মই মাংস ৰেচিপি এটা বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। একেবাৰে সহজতে বনোৱা আৰু খাবলৈও বৰ ধুনীয়া লাগে ৰেচিপিটো। আপোনালোকে বনাই কেতিয়াবা চাব পাৰে। যিসকলে বনাই খাই পোৱা নাই, যিসকলে বনাই খাই পাইছে তেখেতসকলে বাৰু খাব জানিছে, কিন্তু যিসকলে খোৱা নাই তেখেতসকলৰ বাবে সুবিধা হ'ব। আচলতে যদিহে মোৰ চেনেলত যিসকল নতুন তেখেতসকলক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, প্লিজ এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত গৈ পেলাই অন্য ভিডিঅ'বোৰো মোৰ দিয়া আছে, ৰেচিপিজবোৰ আপোনালোকে চাব পাৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব, লাইকো কৰিব, শ্বেয়াৰো কৰিব, কমেণ্টো কৰিব নাপাহৰিব দেই। আৰু ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ চাব। আহক তেনেহ'লে এতিয়া মই ৰেচিপিটোলৈ আগবাঢ়োঁ। আজি মই বনাম সহজতে আচলতে বনাব পৰা খাচী মাংসৰ এটা ৰেচিপি। একেবাৰে সহজ বনাবলৈ, কেতিয়াবা হয়তো অলপ যতন কৰি বনাবলৈ মন নাযাবও পাৰে, সেইটো কাৰণে অতি সহজতে বনাবলৈ পাৰি আৰু খাবলৈও বৰ ধুনীয়া হয় ৰেচিপিটো। এয়া মাংস এইখিনি খাচীখিনি লৈছোঁ। ইয়াতে চব মছলা দি লৈছোঁ মই, জিৰা, ধনিয়া, তাৰপিছত চিকেন মছলা, তাৰপৰা ৰেড মিক্স পাউডাৰ এইখিনি দি লৈছোঁ। তাৰপিছত এয়া লৈছোঁ মই ধনিয়া। এয়া ধনিয়া দি বনোৱা খাচী মাংসৰ এটা সহজ ৰেচিপি। এইখিনি ধনিয়া মই লৈছোঁ ইয়াত, তাৰপিছত আদা লৈছোঁ, নহৰু লৈছোঁ আৰু অকণমান নিমখ দি পেলাই এইখিনি মিক্সিত এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত এয়া লৈছোঁ পিঁয়াজ। এই পিঁয়াজ সৰু সৰুকৈ চপাৰত কাটি লৈছোঁ। তাৰপিছত এই ধনিয়া পেষ্টটো দি পেলাই মই এই মাংসখিনি ইয়াত ঢালি দিলোঁ পেষ্টটো। তাৰপিছত এই মাংসখিনি মই মেৰিনেট কৰি পেলাই আধা ঘণ্টালৈ ৰাখি দিম। মই আৰু অকণমান সময় ৰাখিব পাৰিলে ভাল হয়, খুব বেছি 10 মিনিট, 15 মিনিট বা আধা ঘণ্টামান অকণমান সময় ৰাখি দিব। অকণমান ইয়াত মই কেঁচা মিঠাতেলো ব্যৱহাৰ কৰিছোঁ। এই মছলাখিনিৰ লগতে অকণমান মই কেঁচা মিঠাতেল দিছোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ সানি পেলাই আধা ঘণ্টামান ৰাখি দিম। তাৰপিছতে মই গ্ৰেভিটো বনাম। এখন মই কেৰাহীখন পাতি ল'লোঁ মাংসখিনি বনাবৰ কাৰণে। তেল দিলোঁ অলপমান, মিঠাতেল। এয়া তেলখিনি গৰম হৈ আহিলে তাৰপিছত এইখিনি কুটি থোৱা পিঁয়াজখিনি যে সৰু সৰুকৈ এইখিনি ইয়াত দি দিলোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। মই ইয়াতে তেজপাত এটা দিলোঁ, লং অকণ দিছোঁ, ডালচেনি দিছোঁ আৰু ইলাচি দিছোঁ। সেইখিনি দেখুওৱা নহ'লে মই কৈ দিছোঁ কথাটো। অকণমান লং দিব, ডালচেনি, ইলাচি অকণ দিব গোন্ধটোৰ কাৰণে। তাৰপিছত এইখিনি মই ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। তাৰপিছতে মই দেখাওঁ, এইখিনি মই যে মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি, কেঁচা ধনিয়া দি পেলাই। ইয়াতে মই জলকীয়া 3টাও দিছিলোঁ কেঁচা ধনিয়াৰ লগতে পিচি পেলাই, মই ক'বলৈ পাহৰিলোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেনেহ'লে সৰহকৈ দিব। মই 3টা দিছিলোঁ। অকণমান গোন্ধটো ধুনীয়া আহে কেঁচা জলকীয়াটো, তাতে দি দিব। তাৰপিছতে মাংসখিনি হৈ গ'লে আধা ঘণ্টাৰ পিছত মই উলিয়াই আনিছোঁ। তাৰপিছতে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মাংসখিনি ইয়াত ঢালি দিছোঁ। ঢালি পেলাই ধুনীয়াকৈ গোটেইখিনি এবাৰ লৰাই ল'ম। এইখিনি ভালকৈ মই মাংসখিনি লৰাই ল'লোঁ। লোৱাৰ পিছত মই এয়া জোখ অনুপাতে নিমখ দিছোঁ। নিমখ দি পেলাই মই এতিয়া মাংসখিনি ধুনীয়াকৈ তেল বিৰিঙি অহালৈকে মই ভাজি থাকিম। আচলতে অতি সহজ এনেদৰে বনাবলৈ, একেবাৰে সাধাৰণকৈ বনোৱা হয়। চবেই চাগে বনাই খাইছে, যিসকলে বনোৱা নাই ধৰ এনেকৈ বনাই খাব পাৰে, খাবলৈও বৰ ধুনীয়া হয় আৰু সময়ো কম লাগে। তেনেহ'লে এতিয়া মই মাংসখিনি তেল বিৰিঙালৈকে ভাজি থাকোঁ। মাংসখিনি হৈছে আৰু ভজা, আৰু ভাজিব লাগিব 10 মিনিটমান। তাৰপিছত ইয়াতে আলু আৰু এয়া অমিতা লৈছোঁ। এই আলু আৰু অমিতা ইয়াত ঢালি দিলোঁ। তাৰপিছত এই আলু আৰু অমিতা দি আৰু 10 মিনিটমান ভালদৰে লৰাই ভাজি ল'ম। ভালদৰে তেলটো বিৰিঙি অহালৈকে ভাজিম, কাৰণ খাচী মাংসত অমিতা দিলেহে অকণমান টেষ্টটো ভাল হয়।
সেইটো কাৰণে মই অকণমান অমিতা দিছোঁ আৰু আলু দিছোঁ। এয়া ভালদৰে ভাজি ল'ম। আলু আৰু অমিতাখিনি দিয়াৰ পিছতে মই ইয়াত অকণমান আধা চামুচ জালুক এড কৰিছোঁ। অকণমান জালুক দিম। জালুক দি এইখিনি লৰাই পেলাই আকৌ অকণমান ভাজি ল'ম। হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ তেল বিৰিঙি আহিছে চাইডে চাইডে। এয়া এতিয়া ইয়াত মই অকণমান গৰম পানী দিম। এবাৰ লৰাই দিছোঁ। লৰাই পেলাই ইয়াত অকণমান মই গৰম পানী দি ল'ম। ইয়াত মই এতিয়া অকণমান গৰম পানী ঢালি দিম। এয়া অকণমান গৰম পানী দি এয়া লৰাই দিছোঁ। এইখিনি অকণমান উতল এটা আহিবলৈ দিলোঁ। যিহেতু খাচী মাংস কেৰাহীত নিসিজে, সেইটো কাৰণে মই প্ৰেছাৰ কুকাৰটোত দি 3টা চিটি মাৰি ল'ম। আপোনালোকে যদি কেৰাহীত সিজাব বিচাৰে তেনেহ'লে সিজাই ল'ব, অলপ টাইম লাগে। সেইটো কাৰণে মই লৰালৰিকৈ কুকাৰতে দি 3টা চিটি মাৰি দিয়াৰ পিছত মোৰ মাংসখিনি ৰেডি হৈ যাব। এইখিনি মোৰ মাংসখিনি ৰেডি হৈ গ'ল। এয়া চাওক মই বাতি এটাত ভালদৰে উলিয়াই দেখুৱাইছোঁ। এইখিনি চাওক ইমান ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈও বৰ ধুনীয়া হয়। এনেদৰে এদিন বনাই খাই চাবচোন। আচলতে এইটো সময়ত আমাৰ ধনিয়া অভাৱ নাই, ধনিয়া এভেইলেবল হয়। সেইটো কাৰণে ধনিয়া দি বনাই খাবচোন কেতিয়াবা। সঁচাকৈ অলপ টেষ্টটো সলাই সলাই কেতিয়াবা খায়ো ভাল লাগে। সদায় একেধৰণে বনাই খাই ভাল নালাগে। সেইটো কাৰণে মই অলপ আজি বেলেগকৈ বনাই আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন। এয়া চাওক ভালদৰে দেখুৱাইছোঁ। ইমান ধুনীয়া হৈছে ৰংটো আৰু খাবলৈও বৰ সোৱাদ হয়। এয়া চাওক ভালদৰে দেখুৱাইছোঁ আৰু একেবাৰে সহজতে বনাব পাৰি অতি কম সময়ৰ ভিতৰত আৰু একেবাৰে সহজতে, একেবাৰে উজু ৰেচিপি অতি কম সময়তে আমি ৰান্ধিব পাৰোঁ। এয়া চাওক অতি কম সময়তে ৰান্ধিব পৰা ধনিয়া দিয়া ছাগলী মাংসৰ এটা সহজ ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। সকলোৱে খাইছে, যিসকলে নাই খোৱা এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগে খাই পেলাই। এয়া চাওক ৰংটো ইমান ধুনীয়া হৈছে। ৰেচিপিটো বাৰু সম্পূৰ্ণকৈ চালেনে? যিসকলে চোৱা নাই তেখেতসকলে এবাৰ প্লিজ ৰেচিপিটো সম্পূৰ্ণকৈ চাব। আধাতে কিন্তু কাটি নিদিব প্লিজ। মোৰ ফালৰ পৰা সকলোৱে অনুৰোধ, মোৰ চেনেলত যিসকল নতুন তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, যদিহে মোৰ চেনেলটো চাই ভাল পাইছে। আৰু মোৰ চেনেলত গৈ পেলাই বেলেগ বেলেগ ভিডিঅ'বোৰো আপোনালোকে চাব পাৰিব। তেনেহ'লে ৰেচিপিটো সম্পূৰ্ণকৈ চাব কিন্তু দেই। মোৰ চেনেলটো যাতে সকলোৱে লাইক কৰে, ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে আৰু মোক যাতে আগবাঢ়ি যোৱাত সকলোৱে সহায় কৰে। তেনেহ'লে এতিয়ালৈ আহিছোঁ পুনৰ এটা নতুন ৰেচিপি বা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিম। ধন্যবাদ।